নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আসাম টেট দিবলৈ গৈ আছে তেনেহলে আপোনাৰ কাৰণে এইখিনি কুৱেশ্যন খুবেই জৰুৰী। আৰু কুৱেশ্যনখিনি হ'ল আপোনাৰ শিশু বিকাশ আৰু শিক্ষণ পদ্ধতিৰ তাৰে 10টা কুৱেশ্যন আছে। বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যনখিনি আপুনি ভিডিঅ'টোত ভালদৰে বুজাই দিয়া হ'ব। তাৰ কাৰণে আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব। আৰু যদি আসাম টেট ৰিলেটেড কুৱেশ্যন পাব বিচাৰে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰাৰ সময়ত আপোনাৰ ভিডিঅ'টোৰ তলত থকা ৰঙা আখৰে লিখা ছাবস্ক্ৰাইব অপশ্যনটো ক্লিক কৰি লগে লগে বেল আইকনটো ক্লিক কৰি দিব। এতিয়া আপোনাক দেখুৱাই আছো শিশু বিকাশ আৰু শিক্ষণ পদ্ধতিৰ 10টা গুৰুত্বপূৰ্ণ কুৱেশ্যন। প্ৰথমতে 1 নম্বৰ দেখিবলৈ পাইছে আপোনালোকে সাইকোলজি ইংৰাজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে? গ্ৰীক। সাইকোলজি ইংৰাজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে? গ্ৰীক। গ্ৰীক শব্দ সাইকোৰ অৰ্থ হ'ল আত্মা। গ্ৰীক শব্দ সাইকোৰ অৰ্থ হ'ল আত্মা। গ্ৰীক শব্দ লজছৰ অৰ্থ কি? লজছৰ অৰ্থ হ'ল বিজ্ঞান। মনোবিজ্ঞান হৈছে আত্মাৰ বিজ্ঞান। কথাষাৰ কাৰ উক্তি আছিল? এৰিষ্টটল আৰু প্লেটো, ৰুছো। এনচাৰটো হ'ব আপোনালোকৰ এৰিষ্টটল আৰু প্লেটো। এই কথাষাৰ এৰিষ্টটল আৰু প্লেটোৱে কৈছিল। মনোবিজ্ঞান কিহৰ বিজ্ঞান বলা হয়? মনোবিজ্ঞানক কিহৰ বিজ্ঞান বলা হয়? আচৰণৰ। মনোবিজ্ঞান আচৰণৰ প্ৰত্যক্ষ আৰু ইতিবাচক অধ্যয়নৰ বিজ্ঞান স্বৰূপে বৰ্ণনা কৰে জন বি ৱাটছন। মনোবিজ্ঞানক আচৰণৰ প্ৰত্যক্ষ আৰু ইতিবাচক অধ্যয়নৰ বিজ্ঞান স্বৰূপে বৰ্ণনা কৰে জন বি ৱাটছন। মনোবিজ্ঞানত আচৰণৰ ব্যাখ্যা প্ৰদানত মনৰ সংজ্ঞা আৰু আনুভূতিক দিশটোৰ ওপৰত কোনে গুৰুত্ব প্ৰদান কৰে? উইলিয়াম মেকডোগেল। মনোবিজ্ঞানত আচৰণৰ ব্যাখ্যা প্ৰদানত মনৰ সংজ্ঞা আৰু আনুভূতিক দিশটোৰ ওপৰত কোনে গুৰুত্ব প্ৰদান কৰে? উইলিয়াম মেকডোগেলে। প্ৰথমে মনোবিজ্ঞানে ইয়াৰ আত্মাক হেৰুৱালে, পিছত মনক হেৰুৱালে, ইয়াৰ পিছত সচেতনতাক হেৰুৱালে, তথাপি ইয়াৰ এক প্ৰকাৰৰ আচৰণৰ বৰ্তি আছে। এইটো কাৰ উক্তি? কুৱেশ্যনটো আকৌ এবাৰ কৰি দিছো। প্ৰথমে মনোবিজ্ঞানে ইয়াৰ আত্মাক হেৰুৱালে, পিছত মনক হেৰুৱালে, ইয়াৰ পিছত সচেতনতাক হেৰুৱালে, তথাপি ইয়াৰ এক প্ৰকাৰৰ আচৰণৰ বৰ্তি আছে। উক্তিটো কাৰ হয়? এনচাৰটো আছে আপোনাৰ ৰুছো, ফ্ৰয়েড, উডৱৰ্থ, ৱাটছন। এনচাৰটো হ'ব আপোনাৰ চি, উডৱৰ্থ। তাৰপিছত আপোনালোকক সজীৱ প্ৰাণীয়ে বহিঃজগতৰ লগত সম্বন্ধ স্থাপন কৰোঁতে প্ৰদৰ্শন কৰা আচৰণৰ বিজ্ঞানসন্মত অধ্যয়নে হৈছে মনোবিজ্ঞান। সংজ্ঞাটো কোনে আগবঢ়াইছিল? আকৌ এবাৰ পঢ়ি দিছো। সজীৱ প্ৰাণীয়ে বহিঃজগতৰ লগত সম্বন্ধ স্থাপন কৰোঁতে প্ৰদৰ্শন কৰা আচৰণৰ বিজ্ঞানসন্মত অধ্যয়নে হৈছে মনোবিজ্ঞান। সংজ্ঞাটো কাৰ? আপোনাৰ অপশ্যনত আছে উডৱৰ্থ, মাৰ্কুইজ, কহলাৰ আৰু কুৰ্টকফকা। এনচাৰটো আপোনাৰ ডিত দিয়া আছে কুৰ্টকফকা। তাৰপিছত মনোবিজ্ঞানক প্ৰত্যক্ষ কৰা বা বস্তুনিষ্ঠ বিজ্ঞান স্বৰূপে জনা যায়। কথাটো সঁচা নে মিছা? মনোবিজ্ঞানক প্ৰত্যক্ষ কৰা বা বস্তুনিষ্ঠ বিজ্ঞান স্বৰূপে জনা যায়। সঁচা, মিছা, আংশিক সঁচা আৰু সঁচা। ক আৰু গ। এনচাৰটো হ'ব আপোনাৰ সঁচা। মনোবিজ্ঞান প্ৰত্যক্ষ কৰা আৰু বস্তুনিষ্ঠ বিজ্ঞান স্বৰূপে জনা যায়। আপোনাৰ 1 নম্বৰত আছে আপোনাৰ শিক্ষাৰ অধ্যয়ন সমাজমুখী কিন্তু মনোবিজ্ঞানৰ অধ্যয়ন ব্যক্তিমুখী। উক্তি সঁচা নে মিছা? সঁচা। কাৰণ শিক্ষাৰ অধ্যয়ন সদায় সমাজমুখী আৰু কিন্তু মনোবিজ্ঞানৰ অধ্যয়ন সদায় ব্যক্তিমুখী হয়। তো যিকোনো কুৱেশ্যন আলোচনা কৰা হ'ল আপোনালোকৰ গোটেইখিনি বহুত গুৰুত্বপূৰ্ণ। শিশু আৰু বিকাশৰ শিক্ষণ পদ্ধতি ইয়াৰে আপোনাৰ কমচে কম 2-এটা থাকিব পাৰে, গতিকে আপোনালোকে ভালদৰে এবাৰ চাই ল'ব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।